Hi guys, Deepsika Bator YouTube channel নতুন এটা ভিডিও লৈ মই দীপশিখাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিও লৈ আহিছো। আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব। আগৰ ভিডিওকিটা যেনেদৰে আপোনালোকে মোক মৰম দিছে, আশা কৰিছো এই ভিডিওটো আপোনালোকে তেনেদৰে মৰম দিব। তেনেহলে দেৰি নকৰি বলকচোন ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাই থাকিব। পিঠাগুৰি দিয়া চিকেনৰ ৰেচিপিটো বনাবৰ বাবে মই লৈছো চাউল, বৰা চাউলৰ বাহিৰে যিকোনো ভাত খোৱা চাউল ল'ব পাৰে। লগত লৈছো মান ধনিয়া, জালুক, জলকীয়া আৰু আলু। তাৰপিছতে কেৰাহী এখন গৰম কৰি তাত পানী ঢালি দিছো। পানীখিনি গৰম হলত ইয়াত মই দিছো জোখমতে নিমখ, লগতে দিছো মই হালধি দি মেলি মই অকমান লৰাই দিছো। এতিয়া মই ইয়াত দিছো চিকেনখিনি। এখিনি দি মই অলপ লৰাই দিম। এতিয়া ঢাকনখন মাৰি দি মই এইখিনি 10 মিনিট মানৰ বাবে সিজিব দিম। 10 মিনিটৰ পাছত ঢাকনখন খুলি দেখিলো কালাৰটো আগতকৈ অলপ চেঞ্জ হ'ল। এতিয়া ইয়াতে মই দিছো কাটি লোৱা ধনিয়াখিনি, মান ধনিয়া দি মেলি অকমান লৰাই দিছো মই। এতিয়া মই দিম চিলি ফ্লেক্স বা খুন্দি লোৱা জলকীয়াৰ গুড়ি, শুকান জলকীয়া গুড়ি হয়। এই চিলি ফ্লেক্সখিনি মই ঘৰতে বনাইছিলো। শুকান জলকীয়া খুন্দি লগত অকমান হালধি আৰু অকণমান নিমখ দি এতিয়া মই দিম ইয়াত জালুকৰ গুড়ি। নিজৰ সোৱাদ অনুসৰি দিছো জালুক, যিমান জ্বলা খায় সিমান দিব। এতিয়া মই দিম আলু। আলু মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ কাটিব পাৰে, সেইটো নিজৰ সকলোবিলাক দিয়া হৈ গৈছে আৰু কেৱল মাত্ৰ পিঠাগুড়ি দিবৰ বাবে আছে। এতিয়া ঢাকনখন মাৰি অলপ টাইম আলুখিনি সিজিব দিম, তাৰপাছত পিঠাগুড়ি দিম। এতিয়া মই শেষত ইয়াত দিম পিঠাগুড়ি। পিঠাগুড়ি দি ঢাকন মাৰি অলপ দেৰি সিজিব দিম, তাৰপাছত ৰেডি হৈ যাব আৰু ৰেডি হৈ গ'লে মই আপোনালোকক দেখাম। এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি খাম। দেখাত বহুত ধুনীয়া হৈছে। ইয়াত আমাৰ চব ভাত খোৱাত বিজি। আমাৰ মায়ে বীজ জলকীয়া আনিছে। আমাৰ ভণ্টিয়ে খাইছে আৰু ৰুটি, ডাইট প্লেন, ভাত নাখায়। ভণ্টি কেনেকুৱা হৈছে? টেষ্টি হৈছে? কেনেকুৱা হৈছে মা? সকলোৱে মিলি খাই লওঁ এতিয়া, তাৰপাছত আকৌ লগ পাম। ভাত খাই মেলি হৈ গ'ল। এতিয়া আমি খেলিছোঁ লুডু। আপোনালোকক চিনাকি কৰি দিওঁ মোৰ ফ্ৰেণ্ড দুজনী মানে এজনীহে হয় মোৰ ফ্ৰেণ্ড, আৰু এজনী তাই ভণ্টি হয়। চশমা পিন্ধি থকা গৰাকী হৈছে মোৰ ফ্ৰেণ্ডজনীৰ ভণ্টি আৰু ইজনী হৈছে মোৰ ফ্ৰেণ্ডজনী। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।